এই মুহূৰ্তত মোৰ সৈতে জুবিন গাৰ্গ আছে আৰু এক নতুন ৰূপত দেখা গৈছে জুবিন গাৰ্গক। এইটো কি আচলতে যিটো পিন্ধিছে কি হয় এইটো এচি পেণ্ট নেকি? এচি হওক ডিচি হওক পেণ্ট পেণ্ট আৰু ঢাক খাই আছে তই। নতুন ডিজাইন আৰু নতুন ডিজাইনটো মই আপোনাক এইটো পেণ্টটো যে এনেকুৱা পিন্ধিছে আপুনি এইটো হাই কথা কয় এচি সেইটো কমি যে লিখি দিছো। আচ্ছা মানে এচি পেণ্ট এইটো এচি হওক ডিচি হওক পেণ্ট পেণ্ট আপুনি সুন্দৰকৈ হাত চাপৰি বজাব লাগে আৰু তাত উকি ৰাখিব লাগে। কি পাগলাকৈ দিছো মই, কি পাগলাকৈ দিছো হা? মই নিজে পাগলা আৰু পাগলা নগ'লে লাভ নাইতো আজিকালি, অলপ পাগলা হ'ব লাগিব কথাটো। আমি শুনা পাইছো জুবিন গাৰ্গৰ মিছন চাইনা আৰু কাঞ্চনজংঘা অভূতপূৰ্ব সঁহাৰিৰ পিছতেই পুনৰ আমাৰ মাজলৈ এখন সুন্দৰ বোলছবি আহিছে। তেখেতৰ মুখে আমি জানি ল'ব বিচাৰিছো। জুলু আহিছে, জুলু বাঘ সাগৰ বহুত ডেঞ্জাৰ চিনেমা আহিছে, চাব লাগিব খালি। দৌৰে যাম অসমীয়া চিনেমা চাম কথাটো। পইচা মই ভাঙি যাম 100 টকা দি চালে হ'ল কথাটো। ধেৰ ফোন কৰিছিলো, 7জনমান গাৰ্লফ্ৰেণ্ড আছিলে মোৰ জবি কলেজত কথাটো। জুবিন গাৰ্গ কেৱল অসমৰে জনপ্ৰিয় নহয়, অসমৰ লগতে আমাৰ ভাৰতবৰ্ষৰ অধিকাংশ মানুহৰ হৃদয়ত আছে আমাৰ জুবিন গাৰ্গ। এই জুবিন গাৰ্গক আজি জুনিয়ৰ জুবিন গাৰ্গক আমি কাষতে পাই সঁচাকে আপ্লুত হৈছো। আপোনালোক হৈছেনে বাৰু? চিঞৰে নাই দেখোন, নাই হয় নেকি? জুবিন দাই ক'ব নালাগে, মই পলিটিচিয়ান নহয়, মোৰ লগত থাকিলেই হ'ল খালি কথাটো। আপোনাৰ যি আহিবলগীয়া বোলছবি তাত জুলু আছে, জুলু সেইখন ইংলিছত বনাম মানে বাহিৰত শ্বুটিং হৈ আছে। হয় চাব লাগিব চিনেমা। অভিনয় কৰিবৰ কাৰণে কোন কোন আছে বাৰু? আছে বাৰু, মই পাহৰিছো বাৰু। এই আমাৰ অসমৰে লৈছো কিছুমান, নতুন প্ৰজন্মবিলাক লৈছো। আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াক মানে বোলছবিত মোৰো অলপ অভিনয় কৰিবলৈ বৰ মন আছিলে, সুবিধাকণ দিব নেকি বাৰু? তোৰ পেটটো অলপ কমাব লাগিব খালি, তোক ল'ম বাৰু, চাপৰ হ'ল মানুহটো মানে অলপ দিগদাৰ হ'ব নহ'লে কথাটো। লাঞ্চ দিছে দেই, তথাপি আশা কৰিছো আপোনাৰ বোলছবিত অলপ সময়ৰ কাৰণে হ'লেও মোৰ ভাইট নিচিনা একো নাই বাৰু, মই দুয়োটাই খুব মৰম কৰোঁ মানে। ধন্যবাদ, আমি অতি সুখী হ'ম। ৰাইজৰ ফালৰ পৰা কিবা কুৱেশ্যন আছে নেকি? সুধিবলৈ কিবা প্ৰশ্ন আছে নেকি? ওচৰতে পাইছে জুনিয়ৰ জুবিন গাৰ্গক, চিঞৰটো কম হৈছে কিন্তু ইমানে কৰে নেকি? সকলোৰে দাবী আছিলে সকলোৰে দাবী আছিলে আমাৰ নিজ বিচনাত অংকুৰ ৰঙালী বিহু উদযাপন কমিটিৰ উদ্যোগত অনুষ্ঠিত হৈ সাংস্কৃতিক অনুষ্ঠান ভাগত জুনিয়ৰ জুবিন ওৰফে মাধৱ বৰাক আনিব লাগে বুলি সকলোৱে দাবী কৰিছিলে। আৰু ৰাইজৰ দাবীত আজি আপোনালোকৰ আগত আমি জুনিয়ৰ জুবিনক মঞ্চত আগবঢ়াব পাই আমিও সঁচাকৈ অতি সুখী অনুভৱ কৰিছো। আশা কৰোঁ আপোনালোকে ভাল পাইছে। জুবিন গাৰ্গৰ পেণ্টটোৰ বিষয়ে কিবা সুধিব লাগে। জুবিন দা, আপোনাৰ পেণ্টটোৰ কথা কিবা সুধি আছে ৰাইজে। সমি যে গান লিখে মোক কি বনাই দিছে এচি পেণ্ট, এচি হওক ডিচি হওক পেণ্ট পেণ্ট আৰু ঢাক খাই আছে নহয়, এইটোৱে লাগে আৰু। হয় হয় হয়, এই ৰাইজৰ ফালৰ পৰা কিবা কুৱেশ্যন? অমৃত দাস আমাৰ সাংস্কৃতিক সম্পাদক অমৃত দাসে কিবা এটা সুধিব বিচাৰিছে। অমৃত, জুবিন দা, আপুনি অসমৰ বিভিন্ন সমস্যাত মাত মাতি আহিছে আৰু বানপানী হ'লে আপুনি বহুত সহায় কৰে। বানপানী হ'লে বা কোনোবা ষ্টুডেণ্টে পঢ়িব নোৱাৰিলেও আপুনি সহায় কৰে। মই সেইখিনিতো সহায় কৰি ভাল পাওঁ। মই মন্দিৰলৈ নহয় নহয়, মোৰ চব মানুহ নিজা হ'লেও মোৰ তালে কাৰোবাৰ পঢ়া খৰচ, কাৰোবাৰ বানপানীত ঘৰ উঠি গ'ল, কাৰোবাৰ কেঞ্চাৰ বানপানীত ঘৰ উঠি গ'ল, দি টকা 20,000 30,000 40,000 পকেটত পইচাই নাথাকে। আজিলৈকে খাই গ'লো ঘৰটোৱে বনাব পৰা নাই, পইচাই পোৱা নাই। আপোনালোকে দিলে পইচাটো বনাম আৰু। সেইকাৰণেতো আপুনি জুবিন গাৰ্গ।
সকলোকে অকণমান সুবিধা দিব বিচাৰিছো। কি কৈছে? এটা কথা ৰাইজৰ পৰা আহিছে। সাধাৰণতে জুবিন গাৰ্গৰ আমি ষ্টেজ প্ৰগ্ৰামবোৰ চাওঁ। জুবিন গাৰ্গ আজি একেবাৰে স্বাভাৱিক হৈ আছে। আমি স্বাভাৱিক অৱস্থাত দেখা নাপাওঁ সাধাৰণতে, আৰু আমি জুবিন গাৰ্গৰ স্বাভাৱিক অৱস্থাত থকাতকৈ অস্বাভাৱিক অৱস্থাত থকাটোতহে বেছি সকলোৱে মানে ভাল পায়। আজি ইমান মানে কি নিউট্ৰেল হৈ আছে যে মানে আজি এইটো দিয়া নাইতো দিলে হ'ব। কি নাম দি মাতিম মাতিম তোমাক, কি চাইলেন্স যে চব লাষ্ট টাইমত গাই যাম আৰু লাষ্ট ফিনিচিঙত গাই যাম। ৰাইজৰ ফালৰ পৰা কিবা সুধিবলগীয়া আছে নেকি? এইটো এটা শুনালো সুযোগ, কোনোবা উঠিলে সুধিব পাৰে। একদম কাষতে গৈছে জুনিয়ৰ জুবিন, খাইলাম জুবিন গাৰ্গে। জুবিন গাৰ্গ বোলে 10 বছৰ মানৰ আগতে এনেকৈ আছিলে দেখিবলৈ, হয়নে নহয় বাৰু? পুৰণা আপোনালোকে পুৰণা ফটোবোৰ চালে গম পাই চাগে জুবিন গাৰ্গ 10 বছৰ মানৰ আগতে এনেকৈ আছিল নে নাই বাৰু? আছিল নে নাই? চিঞৰে নাই, 2জন মানুহে কৈছে। ভালকে লাগে আকৌ এবাৰ সন্মুখৰ ফালৰ পৰা লাগে। জুবিন দাক এটা কুৱেশ্যন কৰিব বিচাৰিছো মোৰ ফালৰ পৰা। জুবিন দাক খাই কি ভাল পায়? মই চেনি খাই ভাল পাওঁ। কি চেনি বাৰু? চেনি নহয়, চব খাই ভাল পাওঁ, খালি চেনিটো বেছি ভাল পাওঁ। এইখিনিতে আমাৰ জুনিয়ৰ জুবিন খ্যাত মাধৱ বৰাক আমাৰ নিৰ্দিষ্ট মতক গাঁৱৰ বুবুল দাসে এটি মাননি আগবঢ়াব বিচাৰিছে। তেখেতক আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছো। আৰু ৰাইজৰ কিবা কুৱেশ্যন থাকিলে সুধিব পাৰে। সোণালী সুযোগ আকৌ নাহিব।